ফৰেষ্ট ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। আৰু এতিয়া বেছি দুটা মই ভিডিঅ'টো এতিয়াই আৰম্ভ কৰিলোঁ। আজি মই বনাম বেঙেনা পিটিকা আৰু ফুলকবি, আলু আৰু কণী। এতিয়া মই পিঁয়াজৰ পাতখিনি ছিঙি আছোঁ। ডাঙৰ হৈ যোৱাৰ কাৰণে লেৰেলি গৈছে পাতখিনি, যে পুৰণা পাতখিনি ছিঙি দিলে নতুন ওলাব। আৰু ছিঙিলোঁ মই এনেকৈ পিঁয়াজ নহৰু এনেকৈ টাপতে ৰুই দিছোঁ। খোৱা পৰিমাণে হৈ গৈছে। আৰু ছিঙি আনিলোঁ। আৰু এইফালে মই গেছত পুৰি আছোঁ বেঙেনা, আৰু এই চাইডত উঠাই দিছোঁ ভাত, আৰু এইফালে ভাজি আছোঁ কণী, আৰু এইফালে বনাই আছোঁ ফুলকবি আলু তৰকাৰী, আৰু এইফালে বনাই আছোঁ মই বেঙেনা পিটিকা। এটা তিলৰ সৈতে বেঙেনা পিটিকা বনাম আৰু এটা বেঙেনা আৰু আলু পিটিকা বনাম। এতিয়া দিছোঁ মই পিঁয়াজৰ পাতখিনি, আৰু এতিয়া আলুখিনি আৰু বেঙেনাখিনি ভালদৰে পিটিকি ল'ম। এতিয়া 3 চামুচ মই তিল লৈ লৈছোঁ, আৰু এয়া হৈ গৈছে আমাৰ বেঙেনা পিটিকা আৰু ফুলকবি আলু আৰু কণীৰ দম ৰেডি। আৰু এতিয়া আমি খাই লৈ আপোনালোকক পিছত লগ পাই আছোঁ। আৰু এতিয়া খাই লৈ আজৰি হৈ মই এতিয়া কাপোৰ ভাল কৰি আছোঁ। ৰাতিপুৱা স্কুলত যোৱাৰ সময়ত কিবা এটা বস্তু বিচাৰি নাপালে চব গড্ৰেছৰ কাপোৰ এনেকৈ চেডেলি ফেডেলি কৰি থৈ দিয়ে। চ' মই এতিয়া ভাল কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ফাইনেলি আমাৰ ৰুম চাফা হৈ গ'ল। পূৰা 3 ঘণ্টাৰ মূৰত ৰুম চাফা হ'ল। এইখন মাইনাৰ পঢ়া টেবুল, এইখন, আৰু ইয়াতে বহে। আৰু ফাইনেলি আমাৰ ৰুম এইটো। মাইনা এইফালে মাইনা হাই কৈ দিয়া। কাপোৰবিলাক এনেকৈ ধুই দিলোঁ মই, এনেকৈ ধুই দিলোঁ। এইখিনি মাইনা, এইখিনি স্কুলৰ, আৰু ভিতৰত এইখিনি আছে, আৰু তলত এইখিনি সৰু সুৰা যিখিনি অপচন সেইখিনি এনেকৈ ৰাখি দিছোঁ। আৰু এইটো ছেকশ্যনত আছে, এইটো মাইনাৰ চোলা, এতিয়া একটা চাৰ্ট আছে, আৰু বাকীখিনি এইখিনি এনেকৈ ৰাখিছোঁ, এনেকৈ ৰাখিছোঁ। আৰু তলত এইবিলাক আছে চব গৰম কাপোৰ, যিবিলাক নিপিন্ধোঁ সেইবিলাক তলত ৰাখিছোঁ, আৰু এইবিলাক এনেকৈ ৰাখিছোঁ। মই ৰিপৰ্টাৰ আৰু বসন্তা বৰ্মন, আৰু এইটো আছে দেখোঁ এই মানুহজনীয়ে কয় কি কাপোৰ নাই। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বলৈ একেবাৰে নাপাহৰিব। এতিয়া আজিলৈ আহিছোঁ, বাই বাই।